নমস্কাৰ বন্ধুসকল, নয়ন ৰিয়ান মিক্স চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। আৰু আজি মই গৈ আছোঁ উদয়ন থিয়েটাৰ চাবলৈ। উদয়ন থিয়েটাৰৰ আপোনালোকক দৃশ্য অলপ দেখাম, লগতে কি দেখাব পাৰোঁ নাজানো। এতিয়াই গৈ আছোঁ তাত গৈ কিনে আপোনালোকক দেখাম। যিয়ে নহওক ভিডিঅ'টো সকলোৱে চাই থাকক, আগৰ ভিডিঅ'ৰ নিচিনা মোক ছাপোৰ্ট কৰিব। ধন্যবাদ। ইতিমধ্যে থিয়েটাৰ আৰম্ভ হৈ আছে, আমি ভিতৰলৈ সোমাই যাম এতিয়া। অসমৰ জনপ্ৰিয় অভিনেতা অৰূপ দা। তো অৰূপ দা কি ক'ব? প্ৰথম মানে কোনখন নাটক? প্ৰথমতে 2007 চনত তাৰপিছৰ পৰা মই কণ্টিনিউৱাছ থিয়েটাৰত আছোঁ আৰু এইবছৰ মই আছোঁ উদয়ন থিয়েটাৰত। তোমালোকে যিখন থিয়েটাৰত আহিছে এইখনৰ নাম হৈছে উদয়ন থিয়েটাৰ। আজিৰ নাটকখনৰ নাম হৈছে সীতাৰ অগ্নি পৰীক্ষা। আপোনাৰ কোনটো কেৰেক্টাৰ দিয়া হৈছে আজি? কেৰেক্টাৰ খুব ভাল কেৰেক্টাৰ, মোৰ পচন্দৰ কেৰেক্টাৰ। এটা শ্বেড এটা আছে, মই দুটা ধৰণৰ কেৰেক্টাৰ প্লে কৰিবলগীয়া হয়। মূৰত দুখ পাই যাওঁ, তাৰপিছত মই অলপ এবনৰ্মেল হৈ পৰোঁ। তেনেকুৱা এবনৰ্মেল কেৰেক্টাৰ এটাও মই প্লে কৰিবলগীয়া হয় আজি নাটকখনত। আপোনাৰ ঘৰ এনে অৰিজিনেল ঘৰ? মোৰ ঘৰ গুৱাহাটী। ঠিক আছে অৰূপ দা, এতিয়া বলক মঞ্চৰ আগফালৰ পৰা আপোনালোকক অলপ দেখাবলৈ চেষ্টা কৰোঁ। আমাৰ এখন মৰমৰ দালাল অভিজিত ভট্টাচাৰ্য ছাৰৰ এতিয়ালৈকে যিমানকেইটা পেণ্ডেল আমি কৰিলোঁ, বহুত মৰম সঁহাৰি পাইছোঁ দৰ্শকৰ পৰা। আজিও ইমানখিনি মৰম পাইছোঁ, খুব মানে ভাল লাগিছে ইয়াতে সত্ৰত। গতিকে এনেকৈ চলি আছে আৰু ভালদৰে নিশ্চয় চলি যাব। আপোনালোকৰ তিনিওখন নাটকে ভাল মেছেজ এটা বাৰ্তা পঠাইছে, সেইটো বিষয়ত কি ক'ব আপুনি? হয়, আমাৰ প্ৰথম নাটকখন হ'ল আমাৰ চম্পক শৰ্মাৰ সীতাৰ অগ্নি পৰীক্ষা। সেইখনতো বহুত ভাল এটা মেছেজ আছে। এইখন ফাৰ্ষ্ট নাইট আমাৰ কালি হ'ল, সেইখনতো আমি বহুত দৰ্শকৰ আশীৰ্বাদ মৰম পাইছোঁ। আৰু আজিখন আছিলে মৰমৰ দালাল, আৰু লাষ্ট নাইট আমাৰ হ'ল ৰাজদীপ দাৰ বুকুৰ মাজত তুমি। সেইখনো খুব ধুনীয়া নাটক, নিশ্চয় আপোনালোকেও চাব, ভাল পাব। আৰু সকলোতে আমি তিনিওখন নাটকতে বহুত সঁহাৰি পাইছোঁ। নাটকখন সঁচাকৈ খুব ভাল নাটক। আমাৰ চম্পক শৰ্মাদেৱৰ সীতাৰ অগ্নি পৰীক্ষা আছিলে আজি। নাটকখন আমাৰ এতিয়া জেনেৰেশ্যনত যিটো চলি আছে, সেই জেনেৰেশ্যনটোক লৈ হৈছে। খুব ধুনীয়া নাটক হৈছে। আমি কৰি অহা দৰ্শকৰ বহুত সঁহাৰি পাইছোঁ। ধন্যবাদ। আৰু আপুনি অহা বছৰ কোনখন নাটকৰ লগত চুক্তিবদ্ধ হৈছে না? মই বৰ্তমান অহা বছৰ ৰাষ্ট্ৰীয় লগত ৰাষ্ট্ৰীয় থিয়েটাৰ, আৰু খুব ধুনীয়া নাটক আছে আৰু তাত সম্পৰ্কও থাকিব। ধন্যবাদ। আজি তুমি গোৱা